তো সেই মুখে ছাগলী জাহল কি আপোনাৰ পাছত কৈছোঁ মোৰ ৰোহিত সিংৰ মাজলৈ আৰু আপোনালোকে চাইছে দুখী আত্মা ডাবল নেক্সট আজি আমাৰ মেইন টপিক হৈছে আমাৰ সেই বেলুন মানে নুনুদাৰ ভনীয়েক দুষ্ট ছোৱালীজনী ঠিকেই শুনিছে নুনুদাৰ ভনীয়েক সেই দুষ্ট ছোৱালীজনীক আজি আমি ৰষ্টত অকণমান ধুই পেলাওঁগৈ নে কি কোৱা বোলা তো গেছ আমাৰ নুনুদাৰ ভনীয়েক যে দুষ্ট ছোৱালীজনী মানে তাইৰ অলপ এইকেইদিন দুষ্টামিটো অলপ বেছি হৈছে যেন পাওঁ যাৰ ফলত মানে দুষ্টামিবিলাক বেছি হোৱাৰ ফলে মানে মই আকৌ ৰষ্টত আহিব লগা হৈছে আৰু ৰেচিপিটো নবনোৱাকৈ থাকিব নোৱাৰা হৈছে তো সেই ৰেচিপিটো এটা বনাই দিছোঁ তো ভগৱানৰ নাম লৈ আৰু আপোনালোকৰ আশীৰ্বাদ লৈ পিনি পূৰা আৰু ৰষ্ট কৰিয়ে দিওঁ নে কি কোৱা গাইছ তো দুষ্টামিবিলাক বেছি হ'লেতো আমাৰ নিচিনা ৰষ্টবিলাকে ৰৈ থাকিব নোৱাৰে ডাইৰেক্টলি ৰষ্ট ধুইয়ে পেলাওঁ তাৰ ময়ো সেইটোকে কৰিছোঁ ৰষ্ট ডাইৰেক্ট ধুইয়ে পেলাওঁ নে কি কোৱা কমেণ্ট বক্সত আকৌ উল্টা ফুল্টা প্ৰশ্ন কৰিলেতো মইতো মানি নাথাকিম তাৰ আকৌ এটা নেক্সট ভিডিঅ' বনাই দিম যদি আপোনালোকে বিচাৰে নে কি কয় গাইছ তো গাইছ আমাৰ নুনুদাৰ ভনীয়েক সেই দুষ্ট ছোৱালীজনীয়ে মানে একনে কেনেকৈ সেই দুষ্টামিবিলাক কৰি আছে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই আপোনালোকৰ মাজত নমুনা অলপ দেখুৱাই দিওঁ ব'লক কিনো দুষ্টামি কৰি আছে তাৰে অলপ নমুনা চাই লওক ব'লক হেই ল'ৰাসকলক কৈছোঁ তোমালোকে বেলুনকেইটাত যিমানে পাম্প দিবা ন বেলুনকেইটা সিমানে ডাঙৰ হ'ব আৰু এষাৰ কথা মই বেলুনকেইটাৰ ওপৰত কোৱা নাই কি বস্তু কৈছোঁ নিশ্চয় বুজিছা চাগে সেই কি কোৱাহে কিয় বাৰু বুজি নাপাম তুমি যদি সেই তোমাৰ সেই বহল বুকুখন 5 ইঞ্চি বহল বুকুখন যদি সেই দুটাকে 12 ইঞ্চি দুটা বেলুন ফুলাই থৈ দিয়া ওলমাই থৈ দিয়া আৰু ৰিলছ বনাই পিনি যদি তুমি দেখুৱাই পিনি ইংগিতটো দিয়ে আমি কিয় বুজি নাপাম সেই বেলুন যিমান পাম দিয়া হয় সিমানে বেলুন ডাঙৰ হয় কিন্তু বেলুন যিমানে পাম দিয়া হয় সিমানে আকৌ সোনকালে সেই ফুটাৰ रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का মানে সিমান সোনকালে মানে সেই ফুটি যোৱাৰ সম্ভাৱনাটো থাকে নে কি সেইটোৱেই बड़ा हरामी हो बेटा বুজি নোপোৱাৰতো কোনো প্ৰশ্নই নুঠে সেই পাহাৰ যিমান ডাঙৰ হয় সিমানে আমাৰতো বগোৱাৰ মানে উঠাৰ বেছি ভাল হৈ দিয়াচোন সৰু পাহাৰটো উঠি পেলাই নিবলৈ বেয়া হ'ব পাৰে ন বহল আহল বলটোত ভাল হৈ দিয়া তো গেছে আমাৰ নুনুদা ভনীয়েক মানে দুষ্ট ছোৱালীজনীয়ে কৈছে বেলুনকেইটা বোলে যিমানে পাম দিয়া হয় সিমানে বোলে বেলুনকেইটা ডাঙৰ হয় তো ময়ো কৈছোঁ শুনা বেলুন যিমান পাম দিয়া হয় সিমান ডাঙৰ হয় সেইটো কিন্তু সঁচা কথা কিন্তু বেলুন যিমানে পাম দিবা সিমানে ডাঙৰ হৈ মানে শেষত আকৌ ফুটিহে থাকেগৈ যাৰ ফলত আমি বেলুনটো হাতত নাইকিয়া হৈ যায় বেলুন ফুটি শেষ হৈ যায় समझ रहे हो आप समझ रहे हो আৰু দুষ্ট ছোৱালী তুমিও কম নহ'ব তোমাৰ সেই 5 ইঞ্চি বহল বুকুখনত তুমি 12 ইঞ্চি দুটাকে সেই বেলুন ফুলাই থৈ দিছে আৰু তোমাৰ সেই বেলুনকেইটা কিমানে পাম দিলে সেইটোৱে ধৰিব পৰা নাই কাৰণ পাম বহুত দিয়া যেন পাওঁ মানে বেছি ডাঙৰ হৈ আছে জোখতকৈ বেছি ডাঙৰ হৈ দিয়া আছে দিয়াচোন যাৰ ফলত তুমি ভিডিঅ' ৰিলছ বনালে তলত কিবা এটা পিন্ধি ৰিলছ বনাব লাগে বুলি পাহৰি যোৱা চলাৰটো আংখাই গ'লে মানে বেলুনকেইটা আমি দেখাই পাই যাওঁ নে কি কোৱা গাইছ চাই লওক ভিডিঅ'টো ছোৱালীজনী শুনা তুমি বেলুনকেইটা তোমাৰ বেলুনকেইটা জেগাতেকে ফুলাব দিব নালাগিছিল যাৰ ফলত তুমি এতিয়া জেগাতেকে ফুলাব দিয়াৰ পিছত তুমি এতিয়া ৰিলছ এটা বনায়ো শান্তি নোপোৱা হ'লা যাৰ ফলত বেলুনবোৰ ওলাই যায় আৰু আমাৰ নিচিনা ৰষ্টবিলাকেতো প্ৰত্যেকটো তোমাৰ ৰিলছতে সেই ৰষ্টটো ফালিয়ে দিয়ে নে কি ৰষ্টটো ফালিবই কাৰণ ৰষ্টটো ফালিবলগীয়া কাম কৰি ৰষ্টটো খাবাই নে কি কোৱা তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু তেতিয়া এনেকুৱা নমুনাৰ ভিডিঅ'বোৰ ৰষ্ট ফালিবলৈ আপোনালোকে যদি উৎসাহ দিয়ে মই তেনেহ'লে পূৰা ফালিয়ে যাম আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি পিনি যদি মোক উৎসাহটো দিয়ে মইতো আগবাঢ়ি যাব পাৰিম ন